হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক চবেই ভালে আছে। আমি আল্লাহৰ ৰহমতে চবেই ভালে আছোঁ। চ' আজি আকৌ আমি এঠাইত ফুৰিবলৈ ওলাইছোঁ। ক'ত ফুৰিবলৈ যাম আপোনালোক ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো লাষ্টলৈকে চাব প্লিজ। ইফালে মই ৰেডি হৈ গৈছোঁ আৰু মোৰ ল'ৰাটো শুই গৈছে। ইয়াকো মানে কাপোৰ চাপোৰ পিন্ধাই পেলাই মানে শুৱাইছোঁ। চাইছেনে কেনেকৈ হৈছে? আজি আমি গ্ৰীণ হিলত যাম। ক'ত যাব কোৱা? গ্ৰীণ হিল। হা? গ্ৰীণ হিল। গ্ৰীণ হিল। গ্ৰীণ হিল। ইয়াতে হা? ক'ত যাব কোৱা? ক'ত যাব কোৱা? গ্ৰীণ হিল। গ্ৰীণ হিলছ। গ্ৰীণ হিল। বাই বাই, আমি গৈ আছোঁ। বাই বাই, আমাকে এতিয়া যাওঁগে। বাবা উঠি গৈছে ন? ক'ত যাবা কোৱা? কোৱা মামাৰ লগত ফুৰিব যাম কোৱা? কোৱা আমাৰ বেবিও যাব, আমাৰ এটা যাব, হয়নে? কোৱা ক'ত যাবা? টুপিটো পিন্ধা, টুপিটো পিন্ধা। অঁ ধুনীয়া দেখা যাব। এই আমাৰ পাগলী আহি গৈছেতো। না আমি চবেই ৰেডি হৈ গ'লোঁ। এতিয়া আমি ওলাই আছোঁ। চ' চাই থাকক আপোনালোকে। আমি এতিয়া গাড়ীত বহিলোঁ চবেই। ডাঙৰ বৌ যাব, ডাঙৰ দাদা যাব আৰু সৰু বৌহঁতো আহি আছে। সৰু গাড়ীত আহি আছে সিহঁতে। চ' আমি ওলালোঁ। ইফালে মানে ডাঙৰ দাদা খুলখালিহঁতো যাব, সিহঁতক লগত লৈ ল'লোঁ। এয়া এইফালে চাই লওক, এয়া ডাঙৰ দাদা খুলখালি, আমাইৰা গৈ আছে, এইটো জুমাইৰা। চ' গাইজ, গ্ৰীণ হিল বহুত দূৰত নহয়, বালুগাঁৱতে হয়। এয়া আমি আহি পাইছোঁ। চ' গাইজ আপোনালোক চাই থাকক। আৰু আমি গ্ৰীণ হিলৰ ভিতৰত কি কৰোঁ আৰু কি খাওঁ আপোনালোকক চব দেখাম। চ' আপোনালোক চাই থাকক, আমি কি কৰোঁ নকৰোঁ, কি খাওঁ নাখাওঁ। ইফালে ৱাটাৰ বয় আহি গ'ল। আমি কি খাম সেইটো অৰ্ডাৰ দি আছোঁ। ই লৈ আছে। এয়া এতিয়া অৰ্ডাৰ দি আমি অকণমান বহি আছোঁ, ফটো চটো উঠিলোঁ। ইফালে আমাৰ অৰ্ডাৰ আহি গ'ল। এয়া চিলি পটেটো আমি খাই আছে, মই খালোঁ। চাওমিন আহি গ'ল, কফিটো আহিল। কফিটো অকণমান দেৰিকৈ আহিল। এতিয়া মানে কফি আৰু চাওমিন একেলগে আহি গৈছে। এতিয়া কি কৰিম, কফিৰ লগত মানে চাওমিনটো খাই দিলোঁ। ভালে লাগিছে কফিৰ লগত চাওমিন। আপোনালোকেও খাই চাব কেনেকুৱা লাগে, কিন্তু বহুত টেষ্টি লাগিছে দেই। চ' গাইজ চাই থাকক আপোনালোক, গ্ৰীণ হিলত আমি কি খাওঁ। আমি খাওঁতে কাৰেণ্ট গুচি গ'ল। এইয়া অৱস্থা চাইছেনে? এইয়া কাৰেণ্ট আহি গ'ল, আমাৰ চিকেনো আহি গ'ল আৰু নান আহি গ'ল। এতিয়া আমাৰ চাওমিন আৰু মানে কফি খোৱা শেষ হৈ গ'ল। এতিয়া আমি নান আৰু হেৰি খাম, চিকেন দি নানটো খাম। চাই থাকক আপোনালোক। আৰু মোৰ ল'ৰাটো মোক বহুত জ্বলাই আছে, চাইছেনে কেনেকুৱা জ্বলাই আছে। ই মানে মোক খাবও দিয়া নাই শান্তিত, আৰু ইও খোৱা নাই। তো গাইছ, ইয়াকো কিবা কিবি লাগে। টিচু পেপাৰ লৈ মানে এই অৱস্থা বেয়া, এইটো চুই আছে, এইটো চুই আছে। ল'ৰা ছোৱালী আৰু এনেকুৱা কৰিব আৰু কি অৱস্থা, উপায় নাই। ভিডিঅ'টো এডিটিং কৰোঁতে মোৰ মুখত পানী আহি গৈছে। কিন্তু এনেকুৱা টেষ্টি হৈছে খাই, মানে এনেকুৱা ভাল লাগিছে, মোৰ মুখত মানে পানী আহি গৈছে। চ' গাইজ, আপোনালোকে আহিব কেতিয়াবা, আহি মানে খাব কেনেকুৱা লাগে। বহুত ভাল লাগে আৰু তাৰ মানে খোৱাৰ সোৱাদবিলাক বহুত ধুনীয়া হয়। মই এডিটিং কৰোঁতে মোৰ মুখত পানী আহি গৈছে, বহুত ভাল লাগিছে। মই মোৰ ল'ৰাটোক তাৰ সৰু মামাৰ লগত পঠাই দিলোঁ। তাৰ সৰু মামা মানে গুচি যাব। ইহঁতে খাই বৈ ল'লে, সিহঁতে মানে আমাক লৈ গুচি গ'ল। এতিয়া মই খাই আছোঁ। গাইজ চাই থাকক আপোনালোকে।
ইফালে মোৰ খোৱা ফিনিছ হৈ গ'ল। এয়া চাইছেনে, আমি মানে আমাৰ টেবুলটো ফিনিছ, খাই বৈ বহিলোঁ অকণমান। ইফালে ডাঙৰ দাদা ইয়াৰ খুলখালিহঁতে খায়ে আছে, সিহঁতে ফিনিছ হোৱা নাই। এতিয়া খাম, মিঠাই খালোঁ। গাইছ এতিয়া অকণমান খাই বৈ বহি চবেই অকণমান ফটো চটো উঠি আছে। মানে জেগাটো ভাল লাগিছে, ধুনীয়া জেগা হয়, মানে বহুত ভাল। এতিয়া আমি ওলালোঁ। এতিয়া দাদাই বিল দি আছে, অকণমান চব লওঁ, চবটো অকণমান লৈ খালোঁ। চবৰ টেমাটো মোৰ হাতৰ পৰা পৰিয়ে গৈছিলে। ঠিক আছে গাইজ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে প্লিজ গ্ৰীণ হিলত যাব আৰু খাব, কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। বাই বাই।